স্বাগতম জনাইছোঁ ইউটিউব চেনেল নিহা নীলিমলৈ। থাম্বনেইল আৰু টাইটেলত দেখি আপোনালোকে গমেই পাইছে যে আমি আলোচনা কৰি আছোঁ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদৰ যি বিজ্ঞাপন প্ৰকাশ হৈছে আৰু আবেদন প্ৰক্ৰিয়া চলি আছে তাৰ সাধাৰণ জ্ঞানৰ লিখিত পৰীক্ষাৰ প্ৰশ্নোত্তৰৰ আলোচনা। আৰু আজি হ'ব আমাৰ খণ্ড 2। তো আজি খণ্ড 2ত কিনো আছে সেইখিনি জানিবলৈ আপোনালোকে গোটেই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটোত যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক বন্ধুবৰ্গলৈ, যাতে সকলোৱে এই খণ্ডটো আগৰ খণ্ডবোৰৰ দৰে চাব পাৰে। তেন্তে ইয়াৰ পিছত আপোনালোকে গমেই পাইছে তৃতীয় খণ্ড আহিব, এনে প্ৰতিটো খণ্ড আহি থাকিব। আপোনালোকে এটাও মিছ নকৰাকৈ চাই থাকিবৰ বাবে কাষত থকা ঘণ্টা বটনটোত হিট কৰি দিব, হিট কৰি আৰু অল কৰি দিব, আৰু লগে লগে আমাৰ নটিফিকেশ্যন বেলটোৱে আপোনাক জনাই থাকিব। আমি যেতিয়াই মানে ভিডিঅ' আপলোড কৰোঁ গোটেই ভিডিঅ'বোৰ আপোনালোকক নটিফিকেশ্যন এটা জনাই থাকিব। তেন্তে বলক ভিডিঅ'টোৰ মাজলৈ। প্ৰথম প্ৰশ্নটো হৈছে হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইন' ডে ইন আছাম। অসমত কেতিয়া গড় দিৱস হিচাপে পালন কৰা হয়? অপশ্যন আছে এ 3 জুলাই, অপশ্যন বি 19 আগষ্ট, অপশ্যন চি 22 ছেপ্টেম্বৰ আৰু অপশ্যন ডি 29 অক্টোবৰ। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে 22 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট সূৰ্য পাহাৰ ইজ লোকেটেড। সূৰ্য পাহাৰ তলৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ ধুবুৰী, অপশ্যন বি গোৱালপাৰা, অপশ্যন চি দৰং আৰু অপশ্যন ডি চিৰাং। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি গোৱালপাৰা। আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰাইটেন বাই অপশ্যন এ হোমেন বৰগোহাঁই, অপশ্যন বি কনক সেন ডেকা, অপশ্যন চি নগেন শইকীয়া এণ্ড অপশ্যন ডি মহিম বৰা। মানে আত্মানুসন্ধান কাৰ আত্মজীৱনী? শুদ্ধ অপশ্যনটো হৈছে হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভিং ইন আছাম। অসমত কোনে ভূমি জৰীপ ব্যৱস্থাটো আৰম্ভ কৰে? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি উদয়াদিত্য সিংহ। শুদ্ধ অপশ্যন এ গদাধৰ সিংহ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং উইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট। ওদালগুৰি জিলাত ইয়াৰ কোনখন অভয়াৰণ্য অৱস্থিত? অপশ্যন এ চক্ৰশিলা, অপশ্যন বি বৰনদী, অপশ্যন চি আমচাং, অপশ্যন ডি বুঢ়া চাপৰি। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি বৰনদী। নেক্সট কুৱেশ্যন, দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমৰ ক'ত অৱস্থিত? অপশ্যন এ ডিফু, অপশ্যন বি ধুবুৰী, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি যোৰহাট। শুদ্ধ অপশ্যনটো হৈছে যোৰহাট, অপশ্যন ডি। IIT গুৱাহাটী ৱাজ ইষ্টাব্লিছ ইন দ্য ইয়াৰ। IIT গুৱাহাটী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1992, অপশ্যন বি 1994, অপশ্যন চি 1996, অপশ্যন ডি 1998। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি 1994। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কনষ্টিটুৱেঞ্চি অফ আছাম লেজিছলেটিভ এছেম্বলি ৰিজাৰ্ভ ফৰ চিডুল ট্ৰাইব। অসম বিধানসভাৰ ইয়াৰে তলৰ কোনটো সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ কৰা হৈছে? অপশ্যন এ মাজুলী, অপশ্যন বি বিহপুৰীয়া, অপশ্যন চি মামৰা, অপশ্যন ডি বোকাখাত। এনে চিডুল ট্ৰাইবৰ বাবে ৰিজাৰ্ভ কৰি থকা সমষ্টি বহুত আছে, কিন্তু এই অপশ্যনবোৰৰ ভিতৰত অপশ্যন এ শুদ্ধ হ'ব, অৰ্থাৎ মাজুলী। হু ইষ্টাব্লিছ দ্য কোচ ডাইনাষ্টি। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি বিশ্বসিংহ, অপশ্যন চি লক্ষ্মীনাৰায়ণ, অপশ্যন ডি বলিনাৰায়ণ। শুদ্ধ অপশ্যনটো হ'ল বিশ্বসিংহ। নেক্সট কুৱেশ্যন, হিমা দাস ইজ অলছ' ন'ন এজ বাই দ্য নিকনেম অফ। হিমা দাস তলৰ কোনটো ছদ্ম নামত বা দ্বিতীয়টো নামত জনাজাত? এ কলং এক্সপ্ৰেছ, বি দিহিং এক্সপ্ৰেছ,
এইটো থিং এক্সপ্ৰেছ হ'ব লাগিছিল স্পেলিঙৰ মিষ্টেক আছে অপশ্যন চি নগাঁও এক্সপ্ৰেছ অপশ্যন ডি কামাখ্যা এক্সপ্ৰেছ শুদ্ধ উত্তৰটো অপশ্যন বি থিং এক্সপ্ৰেছ দিহিং আছে এইটো স্পেলিঙৰ প্ৰব্লেম আছে এইটো থিং বুলি পঢ়িব নেক্সট কুৱেশ্যন এভৰি ইয়াৰ বীৰ চিলাৰায় দিৱস ইজ চেলিব্ৰেটেড অন প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস ইয়াৰ কোনটো তাৰিখত মানে তলৰ অপশ্যন কোনটো তাৰিখত পালন কৰা হয় অপশ্যনবোৰ হৈছে অপশ্যন এ 9 ফেব্ৰুৱাৰী অপশ্যন বি 25 ফেব্ৰুৱাৰী অপশ্যন চি 11 এপ্ৰিল অপশ্যন ডি 30 এপ্ৰিল শুদ্ধ উত্তৰটো হৈছে 9 ফেব্ৰুৱাৰী নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ তলৰ নদীবোৰৰ ভিতৰত কোনখন উপানৈ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপানৈ অপশ্যন এ সোৱণশিৰি অপশ্যন বি কামেং অপশ্যন চি মানস অপশ্যন ডি ধনশ্ৰী শুদ্ধ অপশ্যনটো হ'ল সোৱণশিৰি অসমীয়াত সোৱণশিৰি মানে সোৱণশিৰি উপানৈখন ব্ৰহ্মপুত্ৰৰ যিমানবোৰ উপানৈ আছে তাৰ সকলোতকৈ ডাঙৰ নেক্সট প্ৰশ্ন হুইচ ওৱান ইজ ইনকাৰেক্ট এবাউট দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট অবিভক্ত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ দ্য ৰিজন কেম আণ্ডাৰ দ্য কণ্ট্ৰল অফ ইষ্ট ইণ্ডিয়া কোম্পানী ইন দ্য ইয়াৰ 1765 এই অঞ্চলটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ আণ্ডাৰত আছিল 1765 নে অপশ্যন বি আণ্ডাৰ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল দ্য এৰিয়া ৱাজ আণ্ডাৰ ৰংপুৰ এডমিনিষ্ট্ৰেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ম মতে এই এৰিয়াটো ৰংপুৰ প্ৰশাসনৰ অন্তৰ্গত আছিল দ্য এৰিয়া ৱাজ ৰিনেম এজ নৰ্থ ইষ্টাৰ্ণ পাৰ্টছ অফ ৰংপুৰ বিফৰ দ্য ইয়াণ্ডাবু সন্ধি বা ইয়াণ্ডাবু ট্ৰিটিৰ আগত এই এৰিয়াটো মানে ৰংপুৰৰ নৰ্থ ইষ্টাৰ্ণ পাৰ্ট বুলি চিহ্নিত হৈছিল নে অপশ্যন ডি নৰ্থ ইষ্টাৰ্ণ ৰংপুৰ ৱাজ কনষ্টিটিউটেড এজ গোৱালপাৰা ইন দ্য ইয়াৰ 1947 1947 চনত মানে ৰংপুৰৰ উত্তৰ পূব প্ৰান্তটো গোৱালপাৰা ডিষ্ট্ৰিক্ট হিচাপে গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি2 আণ্ডাৰ দ্য ইণ্ডিয়া কোম্পানী ৰুল দ্য এৰিয়া ৱাজ আণ্ডাৰ ৰংপুৰ এডমিনিষ্ট্ৰেশ্যন নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য আছাম ৰিজন ছেপাৰেটেড ফ্ৰম দ্য বেংগল প্ৰেচিডেঞ্চি অসম অঞ্চলটো বেংগল শাসনৰ পৰা কেতিয়া পৃথক আছিল অপশ্যন এ 1856 অপশ্যন বি 1857 অপশ্যন চি 1858 অপশ্যন ডি 1874 আৰু ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1874 নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন বাই অপশ্যন এ আৰ্চিবাল্ড কাম্বেল এণ্ড বাগদাও অপশ্যন বি আৰ্চিবাল্ড কাম্বেল এণ্ড মহামিন লা কেওটিন অপশ্যন চি আৰ্থাৰ ৰিচাৰ্চ এণ্ড বাগদাও অপশ্যন ডি নান অফ দিছ অপশ্যনটো হৈছে অপশ্যন বি আৰ্চিবাল্ড কাম্বেল এণ্ড মহামিন লা কেওটিন Who was the last king of the Ahom kingdom? আহোম ৰাজত্বৰ অন্তিম ৰজাজন কোন আছিল অপশ্যন এ যোগেশ্বৰ সিংহ নে অপশ্যন বি সুদিংহা অপশ্যন চি পুৰন্দৰ সিংহ অপশ্যন ডি নান অফ দিছ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন চি পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন হু ৱাজ দ্য লিডাৰ অফ দ্য মোগল আৰ্মি ইন দ্য বেটেল অফ শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি কোন আছিল অপশ্যন এ মনচুৰ খান তৃতীয় অপশ্যন বি মীৰ জুমলা অপশ্যন চি ৰাম সিংহ ওৱান এণ্ড অপশ্যন ডি নান অফ দিছ ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল ৰাম সিংহ অপশ্যন চি আৰু আজি আমাৰ অন্তিম প্ৰশ্নটো হ'ল এই খণ্ডৰ মানে দ্বিতীয় খণ্ডৰ অন্তিম প্ৰশ্নটো হ'ল হু ইষ্টাব্লিছ লেচা ডাইনাষ্টি এট কামৰূপা লেচা বংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ বজ্ৰদেৱা অপশ্যন বি চালাম্বা অপশ্যন চি চালাস্তম্ভা অপশ্যন ডি নান অফ দিছ আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চালাস্তম্ভ অপশ্যন চি
এইটোৱে আছিল আমাৰ আজিৰ দ্বিতীয় খণ্ডটো আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম